আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া হ'ল নাট্য মন্দিৰ। আজি ইয়াতে মই মডেলিং কৰিম, গ্ৰুপ ডান্স কৰিম, সকলোৱে ভিডিঅ'টো শেষলৈ চাই থাকিব। ডান্সটো চাই কেনেকুৱা লাগে? মই মডেলিং কৰিম আজি, সেইবাবে মই ৰেডি হৈ ল'লোঁ। এতিয়া মানে মেকআপ চলি আছে, এতিয়া হ'ব মোৰ মডেলিং হ'ব। লৈ মই ৰখি আছোঁ আৰু মই সেইটো মানে পিন্ধিব আছে, সেইবাবে মই ৰখি আছোঁ। মই মেকআপ কৰিও আছে, এতিয়া ৰাখিলোঁ। ট্ৰেডিশ্যনেল ড্ৰেছৰ মডেলিং আপোনালোকে চাই থাকক। ড্ৰেছৰ মডেলিং। আজি শ্ব'টোত নবিশাংকুল আহিছে আৰু ভ্ৰান্তিবা আহিছে, ৰাজকুমাৰ দা আহিছে আৰু বহুত আহিছে। গোলাম মমতা জাপি আৰু ফুলৰ থোপাৰে আমি ভ্ৰান্তি মেধিক আদৰিছোঁ আৰু সময় ওলোৱাৰ বাবে আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি নাট্য মন্দিৰত আহিছোঁ। ঠিক আছে, খুব সৰু ছোৱালী, খুব ভাল কাম কৰি আছে। ছাৰৰ ডেন্স আপোনালোকে উপভোগ কৰক।
বহুত ভাল লাগিছে নৰ্থ ইষ্ট ফেশ্বন ফেষ্ট আৰু দীপজ্যোতি মোক ধুনীয়াকৈ আমন্ত্ৰণ জনালে যে দাদা এনেকৈ আহিব লাগিব, এনেকৈ এটা অনুষ্ঠান কৰিছোঁ, খুবেই ভাল। আগতে মই এনেকৈ দেখা পোৱা নাছিলোঁ, হয়তো ডাঙৰ ডাঙৰ চহৰবিলাকত দেখিছিলোঁ, কিন্তু এতিয়া নলবাৰীৰ নিচিনা জেগাত ইমান ধুনীয়া এটা অনুষ্ঠান হৈছে, খুব ভাল লাগিছে। নৰ্থ ইষ্ট ফেশ্বন ফেষ্টৰ এই 6th এডিশ্যনত বিভিন্ন ধৰণৰ প্ৰগ্ৰাম হৈছে আৰু তাৰ মাজতে মই মোৰ মেখেলা চাদৰ এটা প্ৰেজেণ্টেশ্যন ৰাখিছোঁ। আমাৰ যিটো আমাৰ অসমীয়া সাজপাৰ ট্ৰেডিশ্যনেল আউটফিট, টচ মুগা, পাটৰ, এনেকুৱা ধৰণৰ মোৰ নিজৰ ক্ৰিয়েশ্যন, তাৰে মই এটা প্ৰেজেণ্টেশ্যন এটা আছে এতিয়া 9গৰাকী মডেল। ফেষ্ট ছিজন 6 আমি এই অনুষ্ঠানটো 2015 পৰাই অৰ্গেনাইজ কৰি আহিছোঁ। নৰ্থ ইষ্টৰ ভিতৰতে খুব সুন্দৰ অনুষ্ঠান ইয়াত, মেকআপ কম্পিটিশ্যন, বিউটি পেজেণ্ট, ডিজাইনাৰ কম্পিটিশ্যন, খুব সুন্দৰ ল'ৰা ছোৱালীবিলাকে ইয়াত পাৰফৰ্ম কৰিছে। আমি চেষ্টা কৰিছোঁ যাতে খুব এটা ভাল প্লেটফৰ্ম দিব পাৰোঁ উঠি অহা যিবিলাক ল'ৰা ছোৱালী আছে, ইয়াৰ লগতে কিডছ আছে আৰু চবতকৈ ইম্পৰ্টেণ্ট মিছেছবিলাকো ইয়াতে অংশগ্ৰহণ কৰি আছে। মই এখন পুৰস্কাৰ দুটাকৈ পাই গ'লো, এটা হ'ল মডেলিঙৰ, এটা হ'ল বিহু নাচৰ। আৰু মোৰ বহুত ভাল লাগিল পুৰস্কাৰ দুটি পাই। সকলোকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এতিয়া টাটা, বাই বাই।